নমস্কাৰ, মোৰ নাম শ্ৰী দৃষ্টি বৰ্মন। আজি লাচিত দিৱস উপলক্ষে মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম হ'ল বীৰ লাচিত, কবি নিবেদিতা হাজৰিকা। দূৰচিতৰ বীৰ লাচিতৰ বীৰ গাথা গাঁও আহা, অসম বিয়পি প্ৰবল প্ৰতাপী উজ্বলি আছে জাৰাভা। তাই আহোমৰ লুখুৰাখন বংশৰ গৌৰৱ জয়লতীৰ চেংকালুক আৰু কুন্তি মৰাণৰ ঔৰসত জন্মে লাচিত। ১৬২২ চনৰ ২৬ নৱেম্বৰ বুৰঞ্জী জিলিকা ক্ষণ, সেইখনতেই অসম ভূমিত জনম লাচিতৰ হয়। পাহুৱাল বীৰ ৰনুৱা চতুৰ্দু বাহু হাতীৰ বল, চক্ৰধ্বজ ৰজাৰ নায়ক বীৰ লাচিতেই হ'ল। দয়াময়া ৰাণহাৰাই গতৰ পৰিস্থিতি ভয়ংকৰ, সুস্থ চিন্তাৰ মন্ত্ৰণা কৰিলে ৰাতিত বান্ধিল গড়। কৰ্তব্যৰ নামত অৱহেলা কৰাত মমেৰ কাটিলা হীৰ, নৰিয়া দেহাৰৰ যুঁজত নামিলে লাচিত মহাবীৰ। বলৱান মোগল বাধ্য হৈ উভতিৰ অসমৰ বাছিল মান, চিৰকাল ৰব ৰৈ যাব লাচিতৰ স্বাভিমান। নাই এনে বীৰ দ্বিতীয় জন পুণ্যভূমি অসমৰ, যেতিয়াই থাকিব বৰলুই থৈ গুণ গাব লাচিতৰ। আহা অগণি আমি সবে মিলি বীৰৰ গাথা গাওঁ, বুৰঞ্জীৰ পাত এবাৰ লুটাই নিজক বিচাৰি যাওঁ। নমস্কাৰ।